নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাই আজি আমি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি প্ৰায় ৰাতিপুৱা 3 বজাতে উঠিলোঁ। উঠি আমি এতিয়া গৈ আছোঁ গুৱাহাটী অভিমুখে। গুৱাহাটীত কি কৰি আমি বৰ্তমান আহি পালোঁ নগাঁও। অলপ টোপনি লাগিছিলে কাৰণে ৰখিলোঁ, অলপ পানী চানী মাৰি ল'লোঁ। আকৌ এতিয়া যাম গুৱাহাটী। আকৌ লগ পাম আমি বৰ্তমান খানাপাৰা পালোঁ। খানাপাৰাৰ পৰা গৈ আছোঁ আপোনালোকে চাওক দীঘলী পুখুৰী কি থাকে। এয়া আমি আছোঁ এতিয়া দীঘলী পুখুৰী পাৰত। আৰু এইবোৰ দেখিছে যিবোৰ এইবোৰ দীঘলী পুখুৰী পাৰৰ দৃশ্য। দীঘলী পুখুৰী পাৰত আছোঁ, পুখুৰী বন্ধ বহি আছোঁ, তিনিজন বন্ধু বহি আছোঁ। এই ফুলখিনি দেখিছে কিমান ধুনীয়া যে ৰং, মানে এইটো নাৰ্জী ফুল বুলি কয়। সকলো ধৰণৰ মানে সকলো ৰঙৰ নাৰ্জী ফুলটো আছে। আৰু এইটো গোটেইটো দীঘলী পুখুৰী বুলি কয়, এইখনে দীঘলী পুখুৰী পাৰ্ক বুলি কয়। এই দীঘলী পুখুৰী, এইটো দীঘলী পুখুৰী এটা ভাল লগা পুখুৰী বাৰু, ভাল লাগে থাকি। এই তাতে কিবা হেৰি আছে, মানে জাহাজৰ এটা হেৰি আছে। তাৰপিছত এইটো যেনেকৈ আৰ্মিবিলাকে যুদ্ধ কৰা সেইখন আছে। এইটো ইয়াত বহুত যথেষ্টখিনি আছে। দেখিছে পানীখিনিৰ ৰংটো হেৰি হৈ গৈছে, পূৰা নীলা। ইয়াত দীঘলী নদীখন গোটেইখন এখন এই তাত যে মানে ৰং এই ছাইডত যে দেখিছে তাতে মানে একদম পূৰা জোৰাবাটীটো বহি আছে। আমি যাবলৈ পালে ভাল নালাগে। আৰু এখন হৈছে ভৰিয়ে চলাব লগা নাও, ভৰিয়ে চলোৱা, ভৰিয়ে মানে মাৰি পেলাই চলি গৈ থাকিব। এইটো লাইফ জেকেট দি দিছে। পানীত মানে পৰিলেও একো নহয় যেনে। এতিয়া আমি ঘূৰি আহি গুৱাহাটী টাউনৰ ফালে আহিছোঁ। ভাল লাগে, ৰাস্তাবোৰ ভাল লাগিছে, সেইটো কাৰণে অলপ ভিডিঅ' কৰি দিলোঁ, দেখালোঁ আপোনালোকক। এতিয়া আমি গৈ আছোঁ এছেম্বলি য'ত মন্ত্ৰীসকল থাকে, বিধায়কসকল থাকে, সেইটো চাইডে গৈছোঁ। এই তাতে এই তাৰ চাইডে ইফালে এটা মন্ত্ৰীবোৰৰ ৰুম আছে মানে, আৰু MLA এছেম্বলি বুলি কয়, MLA হোষ্টেল। তাৰপিছত বিধানসভা যি বহে, মানে আলোচনা বহে বিধানসভা, তাতে এটা ৰুম আছে। দেখাবলৈ অলপ অসুবিধা আছে, মানে আমি নমা নাই, গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো কৰিছোঁ যিহেতু দেখাবলৈ অসুবিধা আছে। हमर डेरा अरे मंगरी कर बाटी में डेरा सांझ बेरा अरे जहाँ जहाँ मेरा हुआ हमर से मालूरी केते की मोले मोलायो गोविंदायरा গৰু ফুটা চেলেংখনি পৈ দিয়া গৰু বনি বিহু মাৰিবলৈ যাওঁ গোবিন্দাই। ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিটিপে পানী বাজিলে গাতে মোৰ তৰণি, গাতে মোৰ তৰণিনা। ঐ উজাই চালুমা ভটিয়া চালুমা তোৰ মান খুৱাৰি নাই, বোলো তোৰ মান খুৱাৰি নাই। ঐ কেঁচা কলে কাটি ঐ কটো দেৱী পূজা তেওঁ তোকে পাবলৈ নাই জানো কথা বিচাৰি গাঁও। আৰু এতিয়া আমি ঘূৰি আহোঁতে বোম্বাগিৰি দলঙৰ দৃশ্য, বোম্বাগিৰি দলঙৰ সেইটো ৰাস্তা। এতিয়া আমি ঘৰলৈ উভতিছোঁ, ঘৰৰ পামগৈ এতিয়া। চ' সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আমিও এতিয়া ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।